মানে ঠিলিব লগা হৈ গৈছে আৰু এতিয়া আগৰ পৰা কিবা এটা কিবা এটা হ'ল আৰু এটা হাৰ্ডি এটা পালো এইটো ঐ এইটো চাইছে এইটো দলং হয় দলংটো উটুৱাই আনিছে ইয়াতে মানে গোটেই জমা হৈ গৈছে ইয়াত চাওক অ' মাই গড আৰু মানে চব সময়ত এনজয় কৰিব লাগে আৰু উঠি আহোঁতে দেখিলোঁ ইফালে কিবা গুহা না কি আছে আজি মানে গম পাম যে ইয়াতে কি আছে আয়া কেলা মই ইয়াতে খুন্দা খাইছোঁ মই ঐ সঁচাকৈ ভালকৈ যাবি দেই ঐ A few moments later. Hi guys, welcome to my YouTube channel. ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যোৱাকালিৰ দৰে আজিও মানে টমটমখন লৈ আহিছোঁ আৰু আজিও কোমলে আছে আৰু আজি মোৰ লগত এজন আছে সুৰজিত আৰু আমি তিনিজনে মিলি আজি গৈছোঁ চনকা আৰু চনকাটো আমাৰ তেতেলীয়াৰ পৰা 29 কিলোমিটাৰ আৰু 29 কিলোমিটাৰ মানে পূৰা আহি গৈছে টমটম বাট চাৰ্জটো কম আছে ন চাৰ্জ কম আছে আজি কিবা হয় আৰু ৰিটাৰ্ণ আহোঁতেহে চ' এতিয়া আছোঁ আমি পবিতৰাখিনিত আৰু ইফালে চাব পাৰে কি ধুনীয়া ভিউ মানে এইখিনি ৰাস্তাখিনি বহুত ভাল সেইখিনি টমটমখন মানে অলপ আজি স্পীড যোৱা টাইম মানে লাগিছে আৰু ইফালে চাব পাৰে এইবিলাক গছ দি দেখিছে গাঞ্জা গছ হয় এইবিলাক যোৱাকালিৰ দৰে আজিও বহুত মানে ধুনীয়া ভিউ দেখিবলৈ পাইছোঁ আমি আৰু অলপ আগতে দেখাই আছোঁ ৰ'ব আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু চনকা আৰু 2-3 কিলোমিটাৰমান হ'ব তাৰপাছত আমি চনকাটো পাই যাম আৰু এইফালে এক্সাইটেড নে একদম আৰু আজি মানে বেছি ইয়ে চলাই আছে এক্সাইটেড হয় কি নহয় চলাই ইণ্টাৰেষ্ট লৈ লাগিছে ভাল ৰাস্তা না চ' গাইছ আৰু বেছি দূৰ নাই আৰু এতিয়া চাব পাৰে গুগল মেপত আমি গুগল মেপত চাই গৈ আছোঁ আৰু 12 মিনিট লাগিব 4 কিলোমিটাৰ আছে আকৌ আৰু গাইছ মোৰ ইফালে চাওক গাড়ীটো কি দৰে পাল্টি গৈছে অ' ভাই মানুহ আছিল নেকি ইয়াতে মানুহ আছিল নেকি আইঅ ইছৰাম কিবা এটা হ'ল মানে পুৰা মানে এইটো পাল্টি গ'ল আৰু এতিয়া আমি যাব লাগিব এতিয়া দেৰি হৈ আছে আমাৰ চাবিটো অনে আছে এইফালে পাহৰি গৈছিলো আৰু এইটো কাষৰিটো अगर हम करें तो करें क्या बोले तो बोले क्या আৰু এটা আমি বহুত কষ্টত গৈ আছোঁ আমি মানে বহুত কষ্ট হৈ পেলাই পুৰা ঠিলি মানে অৱস্থা নাই আৰু ক'ত যাব মানে এতিয়া চনকাতে মানে অলপ ফুৰিব লাগিছিল নিব নেকি ৰ'ব নহ'লে ৰ'ব যোৱাকালি আপোনাক লগ পাইছিলোঁ যেন পাইছোঁ অঁ আপুনিয়ে নেকি মই আছিলোঁ আহক আচ্ছা ঠিক আছে দিয়ক নহ'লে আৰু এতিয়া আহি পালোঁ আমি সেইটো চাব পাৰে শিলটো কি ডাঙৰ সেইফালে পৰা এতিয়া যাব লাগিব ইফালে আৰু ইয়াৰ পৰা আমি বিন্দাছ কি ধুনীয়া বালিত অলপ খোজকাঢ়িম আপোনালোকক দেখাই আছোঁ মানে বেষ্ট পিকনিক স্পট হয় এইটো অ' ভাই ইমান বতাহ মাৰিছে ইয়াতে মানে এতিয়া মানে বহুত মানে গোটেই পানী শুকাই যায় গোটেই বালি হৈ আছে আৰু এতিয়া বহুত মানে বতাহ মাৰি আছে খুলি লওঁ চলাটো মানে ই মানে স্কুলৰ ড্ৰেছতে আহিছে সেইকাৰণে চলাটো এটা খুলি ল'ব বালিমুখা উৰি যায়তো নাই একচুৱেলি মানে মই কি ভাবিছিলোঁ মই মানে এই যে পানীটো যে পাৰ হ'ব খুজিছিলোঁ ট্ৰাই কৰিছোঁ কিমান পানী আছে এই আগত এটা নাও আছে বাট আৰু পইচাটোতো আছে 20 টকা এটা নহয় মোৰ জেপত যে আছে পইচা এই 20 টকাটো লাগিলে নাৱত উঠি গ'লো হয় আৰু মানে ইমান ভাল লাগিছে ইয়াতে কিবা মানে মৰুভূমিত অহা যেন লাগিছে আৰু বালিবোৰ চাওক এবাৰ মই কিবা ভাবিছিলোঁ কৈছিলোঁ নাই মানে বালি নহয় বুলি ভাবিছিলোঁ মানে শুকাই গৈছে বুলি ভাবিছিলোঁ মানে শুকাই নহয় ভিজি আছে বুলি ভাবিছিলোঁ নাই মানে ইয়াৰ বালিমুখা অলপ মৰুভূমি টাইপ হয়নে হয় মানে আপোনালোকে যদি ইয়াতে শুইও যায় তেতিয়া মানে গাহত মানে বালিটো নালাগে গাহত লাগিব কিন্তু গোটেই ওলাই যাব আৰু হাতটো লেতেৰা হৈ গ'ল লেতেৰা হৈছে আৰু সেইবিলাক আপোনালোকে অলপ দেখিছেনে এতিয়া মানে জানুৱাৰী আহি আছে সেইকাৰণে মানে পিকনিক খাব আহে মানুহবোৰ সেইকাৰণে এইটো বনাইছে আৰু ইফালে এতিয়া আমি গৈ আছোঁ অ' ভাই কিয়া বাত হে আৰু এবাৰ বালিবোৰ আপোনালোকে চাওক উৰি গৈছে ইমান
আপোনালোকে চাব মোৰ মাথাৰ ওপৰতে মই বালিটো এনেকুৱা চিটিকাই দিম কিন্তু মোৰ মাথাত নপৰে চাব চাওক কি মানে বতাহটো বহুত মাৰি আছে এয়া চাওক এয়া চাওক এয়া চাওক Oh my god. আৰু পুৰা এতিয়া ব্ৰহ্মপুত্ৰৰ কিনাৰত আহি পালোঁ হাতটো মানে ধুব লাগে আৰু কিনাৰত বহুত মাছ থাকেতো চাওক বেছি দ নাই নেকি পানী যি ঠাণ্ডা ঠাণ্ডা আছে আৰু এতিয়া অলপ পানী নামিছোঁ আৰু ইয়ে চাওক পানী মাছ আছে বে Oh my god. দ আছেতো দ আছে মানে এবাৰ আহিছিলোঁ এইফালে এবাৰ আহোঁতে মানে ডলফিন দেখা পাইছিলোঁ মানে ইমান মানে অজগৰ সাপ নিচিনা লাগিছিল ন অজগৰ সাপ লাগিছিল ভিজি পেলাই কেলা ধেই তো গাইছ এতিয়া বম দৌৰিম চাব ইয়াৰ পৰাই ইফালে লাগি যাম ৰেডি 1 2 3 So এটা আমি চবে দৌৰি গৈ আছো ভাই বালিৰ খোজ কাঢ়িব যিমান সহজ লাগে সিমান সহজ নহয় পেণ্টৰ অৱস্থা ইয়া মুচো কেলা মুচো এতিয়া গৈ আছো হা এ চাওক আমি ইয়াতে ভৰি ধুম বুলি আহিছিলোঁ কিন্তু কি হ'ল চাওক ঐ ৱাটাৰফল তেনেকুৱা লাগিছে চাওক দিছোন বালি দি চাওক কি ধুনীয়া ভাই আৰু ইয়াতে ইমান বতাহ মাৰে পুৰা চলি তুলি উৰাই দিছে মানে এইবিলাক গৰু নেকি আৰু মোৰ পিছফালে এইফালে চাওক গৰুবোৰ এনেকুৱা নাৱত আনিছে আৰু বাকীবোৰ গৰু এয়া চাওক খাটৰে আহি আছে আৰু ইয়াৰ গৰুবোৰ এনেকুৱা লৈ যায় মোৰ ফালে গৰুবোৰ দেখিছে মানে খাটৰে আহিছে এইফালে বালি আছে নহয় এইফালে মানে চৰাবলৈ যায় আৰু এইবোৰ গৰু চাওক এনেকুৱা গৰুবোৰ মানে পাৰ হয় একচুৱেলি মানে বহুত কষ্ট হয় এনেকুৱা মানে গৰুবোৰ আনা নিয়া কৰি থকা তো গাইছ এতিয়া আমি এইফালে যাম সেইফালে অলপ খোজকাঢ়ি এটা বস্তু চাচোন সেইটো ইমান ধুনীয়া লাগিছে ওচৰা জলদি বে ওচৰত কি ধুনীয়া লাগিছে এইটো মাই গড কি ফুৰি সোমাই গৈছে দেখাত ধুনীয়া লাগিছে ন হা ভাই এইখিনি চাওক নহয় চা এটা বস্তু চা এইখিনি মানে ওখ এইখিনি চাপৰ এইখিনি ওখ এইখিনি চাপৰ মানে কি মানে এই চা কি ধুনীয়া মানে কি দিছ মানে কি এইটো কাউৰীয়া এইফালে জাগা ইফালে মানে পানী আহি আছে আহক এইফালে পানী আহি আছে জলদি আহ এয়া কি সোমাই গৈছে আৰু সেইফালে চাওক শিলবোৰত এনেকুৱা লাইন যি আছে মানে পানীবোৰ বাঢ়ে কমে তালৈকে গৈ পায় আৰু মানে
মানে কেতিয়াবা ডুবি যায় ন এইখিনি সেইকাৰণে এনেকুৱা চ' এতিয়া মানে টাইমটো হৈছে 322 शाबाश बेटा बहुत बढ़िया হেল্ল' মানে সেইফালে বালি আছে আৰু এইফালে মানে বালি নাই বোকা মানে নহয় মানে বোকাবোৰ ইয়াতে জমা হয় আৰু বোকাৰ মাজত এইবোৰ গছবোৰ ভাল লাগিছে ন মানে কি গছবোৰ ইমান ঘন নাই মাজে মাজে আছে সেয়া মাজে মাজে আছে যদি আপোনালোকে এই ভিডিঅ'টো এতিয়া চাই আছে তেতিয়াহ'লে আপোনালোকে চনকাত আহিব আৰু মানে ইমান ধুনীয়া বালি হৈছে কিন্তু ইফালে বালি নাই বাৰু পিছফালে বহুত বালি হৈছে আৰু এতিয়া আহক আপোনালোকে বহুত পানী শুকাইছে কি ধুনীয়া ভিউ ঐ এইটো চাইছো এইটো আৰে একচুৱেলি কি হয় জানো দলং হয় দলংটো উটুৱাই আনিছে চ' আগত মানে এটা মানে ভাঙা দলং এটা আছে মানে 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 ক'ৰবাৰ পৰা নাজানো উটুৱাই আনিছে ইয়াতে মানে পুৰা জাবৰবোৰ ইয়াতে জমা হৈছে আৰু এটা হাৰ্ডি এটা পালোঁ এইটো গৰুৰ হয় গৰুৰ হয় এইবোৰ গৰুৰ হাৰ্ডি কি কৰিছে মানে ভাই লৈ যা ঘৰত চ' আপোনালোকে এইবোৰ দেখিছে মানে এইটো মানে গোটেই দলং হয় আছে একচুৱেলি এইটো দলং হয় আৰু মানে গোটেই মাছ আছে নেকি ইয়াতে তলত মাছ থাকিব লাগে কিন্তু মাছ আছে পকীৰ হয়তো পকীৰ দলং হয়তো দলঙৰ ইমান দলঙৰ নহয় বানপানী ইমান পাৱাৰ থাকে একচুৱেলি দূৰৰ পৰা এইটো মানে কাঠৰ যেন লাগে কিন্তু ওচৰৰ পৰা এইটো মানে পকীৰ হয় পকীৰ খটা দি মানে বনাইছে এয়া চাব পাৰে ইয়াতে মানে গোটেই জমা হৈ গৈছে এয়া চাওক মাই গড আৰু এইটো ইমান ডাঙৰ গছ এই গছটোকো মানে উটুৱাই আনিছে চাওক ইমান পাৱাৰ হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ পানী আৰু পানীটো মানে বহুত ঠাণ্ডা মানে পানীটো ভাবিছিলোঁ মানে গা ধুমে আৰু এনেকুৱা টাইপ কিন্তু বহুত ঠাণ্ডা পানীটো সৰু এটা দলং আছিল নেকি এইটো নহ'লে হয় নেকি কাম দিছিলে না এইটো ইমান পাৱাৰ পানীটো নাই এইটো দলং নহয় একচুৱেলি আমি দলং বুলি ভাবিছিলোঁ মানে এইটো মানে এনেকুৱা যে পানী মানে নদীত যে এনেকুৱা বান্ধি দিয়ে এইটো মানে দিছিলে ইয়াতে কিন্তু কাম নহ'ল গোটেই মানে ভাঙি দিছে মানে আমি তেতিয়াৰ পৰা দলং বুলি কৈ আছিলোঁ একচুৱেলি দলং নহয় এইটো মানে দলং নহয় মানে যেতিয়া মানে বানপানী আহে ন বানপানী আহিলে যিহেতু বহুত পানী আহে চ' যাতে এই পানীটো সেইফালে গড়ালৈকে যাই নাপায় সেইকাৰণে এইটো বনাইছিল চ' গধূলিও হৈ আছে এইফালে বেলিটো ডুবিব আৰু এতিয়া আমি যাব লাগে আন্ধাৰো হৈ আছে ভিডিঅ' কোৱালিটি ইমান ভাল অহা নাই নেকি এতিয়া কি যাম আৰু ন মানে বেটাৰীও ডাউন আছে বহুত আপোনালোকে ভাবি চাওক 29 কিলোমিটাৰ টমটমত আহিছোঁ আকৌ বেটাৰীটো 50% আছিল নেকি 50% আছিল 55 আছিল নেকি আৰু মানে তাক মানে পূৰা স্কুলৰ পৰাই মানে ছুটি দিছে লৈ আহিছোঁ ডাইৰেক্ট মানে তাৰ এক্সট্ৰা ড্ৰেছ আছিল সেইকাৰণে আনিছোঁ নহ'লে এক্সট্ৰা যদি ড্ৰেছ নাথাকিলে হয় তেতিয়া নানিলোঁ হয় চ' মানে এবাৰ কি হৈছিল আমি মানে 5জনমান লগৰ আহিছিলোঁ আৰু সেই টাইমত মানে এইখিনি পানী নাছিল এতিয়া মানে পানী ইফালে আহি গ'ল মানে দ হৈ গ'ল মানে এইখিনি আৰু এই সিফালে দেখিছেনে আপোনালোকে ইফালে পৰা আমি এনেকুৱাকৈ গৈছিলোঁ এই আগলৈ তাতে মানে আমি ডলফিন দেখিছিলোঁ আৰু মানে ইয়াতে মানে বহুত ডলফিন আছে সেইকাৰণে ডলফিন দেখা পায় আৰু এতিয়া আমি লাহেকৈ মানে যাওঁ মানে আগৰ চেণ্ডেলবোৰ আছে চেণ্ডেলবোৰ কাৰোবাৰ চুৰ কৰি নিব পাৰে চ' সেইকাৰণে তাত আমি চেণ্ডেলবোৰ বিচাৰি যাব লাগিব ত' গাইজ এতিয়া মানে আমি ইয়াতে মানে খান্দিম দুজনে খান্দিম কিমান দ লাগে খান্দিব পাৰোঁ চাম 1 2 3 খান্দো পানী ওলাব কিন্তু ওলাই আগৰ নাই গ'ল কিন্তু কিনি খান্দো দে খান্দো মাই গড আসান নহয় মানে ইয়াৰ পৰা নোৱাৰি মানে ইয়াতে মানে শুকান বালি আছে ভিতৰত চাওক ভিতৰত ইফালে কেমেৰাটো আন অলপ ভিতৰত মানে এইবিলাক কেঁচা বালি আছে
মানে মাটিটো বেছি টাইট হৈ গৈছে টাইট হৈ গৈছে মানে এই চাই কেঁচা বালি এইগিলা কেঁচা বালি আৰে এই এইকেইটা চাওক শুকান বালি এইবিলাক শুকান বালি এইকেইটা কেঁচা বালি না মানে ভিজা বালি মানে বালিৰো মানে বহুত তৰফ থাকে সেইকাৰণে মানে আমি নোৱাৰিলো হাৰি গ'লো হাৰি গ'লো আৰু মানে চব সময়ত এনজয় কৰিব লাগে ফুল এনজয় কৰিব লাগে আৰু এনেকুৱা বাৰীমবোৰ এই নদীত পেলাই দিব লাগে যদি কোনোবা যদি খোজকাঢ়ি ইয়াতে যদি খানা খাই দিয়ে কি হ'ব সেইকাৰণে ইফালে যে আমি যি নদীতহে পেলাই দিছোঁ ইমান ডাঙৰ শিল আৰু উঠি আহোঁতে দেখিলোঁ ইফালে কিবা গুহা না কি আছে এবাৰ উঠি যাম বাৰু বলকচোন চাওঁ কিনো আছে হে প্ৰভু ইফালেও আছে ঐ আজি সোমাই যাওঁ যো টৰ্চ জ্বলা যাচোন যাওঁ চাওঁ আজি আছো আজি মানে গম পাম যে ইয়াতে কি আছে পানী বটল আছে মানে ওপৰ লোকা আছে পাই যাচ্ছে নে আঠালৈকে আছে মানে আধালৈকে আছে ইয়াৰ পৰা ভিউ আয়া কেলা মই ইয়াতে খুন্দা খাইছোঁ মই মই আহি পালোঁ সুৰজিত ইয়াৰ ইটো এই কপি মানে অলপ চ' এইটোৱে হয় এইটো আচলতে ভিউ দেখা পায় এইটো আহত গছ মানে তেতিয়া যে আমি ৰাস্তাৰ তলত যে আছিলোঁ দুটা শিল যে আছে তাৰ ওপৰত আছোঁ আমি গমেই পোৱা নাছিলোঁ ন গম পোৱা নাছিলোঁ যদি আপোনালোকে চনকা আহে তেতিয়াহ'লে এই গুফাটো সোমাব মানে এই গুফাটো সোমাই ইয়াত আহিব ইমান ধুনীয়া ভিউ মানে ওপৰৰ পৰা মজা ভিউ দেখিব আপুনি এয়া চাওক ইমান ডাঙৰ ডাঙৰ শিল আৰু ওপৰত চাওক না এতিয়া আমি নামিকে যাম আৰু ঘৰত এতিয়া নামি যোৱাটো চাওক আপোনালোকে ঐ সঁচাকৈ ভালকৈ যাবি দেই ঐ কি হ'ল এইটো মালটো কাটিল নেকি নাই কাটা মানে ঐ চেণ্ডেলৰ বিট আছে কি নাই বিট আছে যে নাই ভালকৈ আহিবি নহ'লে অলপ ভালকৈ দেই ভাই এইটো অলপ ৰিক্স আছে মানে মানে বহুত একচুৱেলি ৰিক্স আছে এইটো লুটি আছে এতিয়া জুৰবি অ'কে মই অলপ ডিস্কভাৰী কৰোঁ না অলপ মানে এক্সপিৰিয়েঞ্চটো আছে আহা সুৰজিত অলপ ভালকৈ আহিবি দেই ভালকৈ আহিবি আহি যা লাইটটো দিব লাগিব নেকি ৰ ই আহিয়ে পোৱা নাই পাৰিবি মই মানে অলপ আহি পাইছোঁ বাৰু এতিয়া আহি পালোঁ ইয়ালৈকে আহি পালোঁ এতিয়া আমি ইফালে নামি যাব লাগিব মানে পবিতৰত যেতিয়া মানে ডিচেম্বৰ আৰু জানুৱাৰী আহে তেতিয়া মানে বহুত মানুহ আহে ইয়াতে ন পবিত্ৰ নহয় চনকা পাহৰি গৈছিলোঁ মানে চনকাতে যিহেতু এটা পিকনিক স্পট হয় আৰু এতিয়া ইয়াতে বহুত মানুহ আহে চ' ইয়াৰ মানুহবোৰে একচুৱেলি ইয়াতে উঠিব পৰা এটা মানে সুবিধা কৰি দিব লাগে তেতিয়া মানে মানুহবোৰ অলপ ভাল পাব আৰু মানে মানুহৰ ভিৰো বাঢ়িব ইফালে পৰা এটা ভিউ পইণ্ট বনাই দিব লাগে আৰু ওপৰত এটা ছেফটি পইণ্ট এটা বনাই দিব লাগে মানে ইফালে টিকেটো কাটিব পাৰিব মানে ইয়াৰ মানুহবোৰৰ মানে লাভো হ'ব আৰু ইফালে চব আৰু মানে মানুহৰো ছেফটি হ'ব অলপ কিছুমান যিটো সৰু পোৱালি ইফালে উঠি যায় পৰিব সেইফালে এতিয়া আমি নামি আহিলোঁ ইয়াৰ পৰা এইটো ধৰিকে এতিয়া নামিব লাগিব এইটো এইফালে আহি যা ভালকৈ এতিয়া টাটা বাই বাই